জননায়ক স্মাৰক উদ্যানত 24+ সংগঠনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী কাৰ্বি আংলং সাহিত্য পৰিষদৰ নতুন পৃথক নিৰ্বাচনী নীতি প্ৰকাশৰ দাবীৰে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ সংগঠনৰ লগতে 2,05,000 অবৈধ বহিৰাগত বহিষ্কৰণৰ দাবী। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আমৰি পৰিষদ এলেকাৰ ৰাইজৰ CAA বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ। CAA লগতে UCC আৰু পঞ্চায়তী ৰাজু নামানে বৃহত্তৰ আমৰি ৰাইজ। কাৰ্বি আংলঙত পট্টাহীন ভূমিৰ স্বত্বাধিকাৰী পট্টা প্ৰদানৰ প্ৰস্তুতি। লাংকাং বব টকবি গাঁৱৰ ৰাইজক মাটিৰ পট্টা প্ৰদানৰ উদ্দেশ্য উপস্থিত স্থানীয় জনপ্ৰতিনিধি অমৰ সিং টিছু। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। 24+ সংগঠনৰ উদ্যোগত জননায়ক চেমচন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত কেইবাটাও দাবী ৰূপায়ণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় শুক্ৰবাৰে। এই ধৰ্ণা কাৰ্যসূচীত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গাঁওবুঢ়াসকলে আহি দিয়ে যোগদান। 2,05,000 অবৈধ নাগৰিকক কাৰ্বি আংলং জিলাৰ পৰা বহিষ্কৰণ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত 6ষ্ঠ অনুসূচী মতে পৃথক নতুন নিৰ্বাচনী নীতি প্ৰকাশ। গাঁওবুঢ়াসকল 6ষ্ঠ অনুসূচী মতে কাৰ্য সম্পাদন কৰি যোৱাৰ বাবে অনুমোদন আদি কেইবাটাও দাবীক লৈ 24+ সংগঠনে গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ডিফুস্থিত জননায়ক স্মাৰক উদ্যানত। দেশ তথা সমগ্ৰ ৰাজ্যজুৰি CAA বিৰোধিতাৰে বিভিন্ন ছাত্ৰ তথা বিভিন্ন সামাজিক সংগঠনৰ দ্বাৰা প্ৰতিবাদ কাৰ্যসূচী অব্যাহত থকাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত এইদৰে 6ষ্ঠ অনুসূচীৰ ক্ষমতাক ৰূপায়ণৰ সপক্ষে সজোৰ দাবী তুলিলে 24+ সংগঠনে। লগতে 2,05,000 অবৈধ নাগৰিকক কাৰ্বি আংলং জিলাৰ পৰা বহিষ্কাৰ দাবীও উত্থাপন কৰে সংগঠনে। 20 September 2016 scheduled to the Indian Constitution Karbi Anglong Autonomous Council atum Akimi voter list silapen voter list non-tribal autonomous thang itum kaji lapen ke pinianian Karbi Anglong Autonomous Council atum laso puthak Karbi Anglong Autonomous Council doprong atum nampuan ta schedule arona te kasi laso puthak asi nitum kidamtang ani pen nitum kan ngomong ke vote aron tek pen si aron kasilama mangger ke projoni si respect sita me pinian ni adalah soputak nonanta waidak ni hang chini nila lasila soputak rapjin pen Karbi Anglong Autonomous Council atum son ko rapjin pen kacimai hang manji lapen ke adun jua di mana bang kelalo ada illegal non-tribal, ada illegal immigrants atau more than 2,50,000 atau Karbi Anglong arlo dulu latum apa prapjin pen ladak Karbi Anglong pen angtan tereng lagi di sini itu. Lapen adun dua di mana bang ke? Schedule juga Indian Constitution paragraph 2 sapara 7 atau Indian Akimia Rules prapjin pen selam dia masih itu. Contohnya lapen ke aku dua di mana bang ke lalu paragraph 2 dia definisi voter list silam nanti mate non tribal atau voter list intan pun nanti tak silam lapen ke Assam Land and Revenue Regulation Act 1886 hal suarona bangke schedule area lo bangke itu project lapen ke Akimi aron silam nanti lapen ke Akimi repeal kurisi Akimi aron silam nanti lapen ke adung coba kalau schedule to the Indian Constitution law paragraph 3 subparagraph 1 clause E F G H I J Roma Saratum hat traditional village system si ada village council si Karbi Anglong Autonomous Council turun ko sila subudak itu mana cingmai nang hati lapen ke langsung subudak si ingsamri pulatang ten itu gilang ahut da bangke rengangjang bangsuri si suse itu kaca subudak si cusik ding
মংগলেংগী ৰিপৰ্ট কাট নিউজ সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে পাহাৰীয়া পশ্চিম কাৰ্বি আংলঙতো CAA বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত জিলাখনৰ অন্তৰ্গত আমৰি পৰিষদৰ ৰাইজে CAA কোনো পধ্যেই নামানে UCC তথা পঞ্চায়তী ৰাজ কাৰ্বি আংলঙৰ পঞ্চায়তী ৰাজ প্ৰৱৰ্তন হওক হেয়া কোনো পধ্যেই নামানে আমৰি ৰাইজে কেৱৰ পিছতে CAA বিৰুদ্ধে তীব্ৰ প্ৰতিবাদে তুংগত তুলিছে পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদ সমষ্টিৰ ৰাইজে অলপতে কেন্দ্ৰই গৃহীত কৰা CAA ৰাইজে কোনোমতে মানি ল'ব নোৱাৰে লগতে মানিব নোৱাৰে ইতিমধ্যে প্ৰৱৰ্তন কৰিবলৈ ওলোৱা UCC আৰু পঞ্চায়তী ৰাজ এইসমূহ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পুৰুষ মহিলা যুৱক যুৱতী বুঢ়া মেথাৰ লগতে আনকি কণ কণ শিশুসকলেও ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছে কেএছে উদ্যোগত আৰু APSLC সহযোগত ওলোৱা এই CAA UCC আৰু পঞ্চায়তী ৰাজৰ প্ৰতিবাদত ওলোৱা বিশাল সমদলত প্ৰায় কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰিছে ILP থকা আৰু ষষ্ঠ অনুসূচী এলেকাত CAA প্ৰভাৱৰ পৰা মুক্ত থাকিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক'লেও ৰাজ্যৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম কাৰ্বি আংলঙত 700 বাংলাদেশী ঠাই দিয়াৰ লগতে নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলোৱা বিজেপি চৰকাৰৰ দুমুখীয়া মন্তব্যৰ প্ৰসংগত সংবাদ মাধ্যমৰ যোগে স্পষ্ট কৰাৰ দাবী তোলে উল্লেখ্য এই প্ৰতিবাদী কাৰ্যসূচীত আমৰি শাখাৰ কেএছৰ উপৰিও খাচী ছাত্ৰ সংগঠন সদৌ তিৱা ছাত্ৰ সংগঠনৰ লগতে কংগ্ৰেছ আৰু APSLC সদস্য তথা কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰে আমৰিৰ পৰা পিৰাটনে আৰু হেমাই ৰংফাৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত পট্টাবিহীন ভূমি স্বত্বাধিকাৰীৰ বাবে পট্টা প্ৰদানৰ প্ৰস্তুতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য তথা সিংহাসন পৰিষদ সমষ্টি জনপ্ৰতিনিধি অমৰ সিং টিছো আজি লাংকাং বব টকবি গাঁৱত উপস্থিত হয় আৰু মাটিৰ পট্টা প্ৰাপ্তিৰ বাবে গঞা ৰাইজৰ আবেদন পত্ৰত সভাতে সকলোৰে উপস্থিতিত লিখিত আবেদন পত্ৰত অনুমোদন জনায় নিজৰ ভূমি থাকিও চৰকাৰৰ পৰা পট্টা নোপোৱাৰ বাবে পৰিষদ চৰকাৰৰ ওপৰত থকা গাঁওবাসীৰ দীৰ্ঘদিনীয়া অভিযোগ সম্পত্তি অন্ত পৰাৰ পথত স্বয়ং ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছই নিজৰ গৃহ সমষ্টিৰ লাংকাং বব গাঁৱত উপস্থিত হৈ ভূমি পট্টা প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ কৰি দিয়ে গাঁওবাসীয়ে নিজৰ ভূমিৰ বাবদ পট্টা প্ৰাপ্তিৰ বাবে কৰা আবেদনথলীতে অনুমোদন জনায় কাৰ্যবাহী সদস্যগৰাকীৰ এই কাৰ্যত অতিশয় সন্তোষ প্ৰকাশ কৰি আন্তৰিক শলাগ জ্ঞাপন কৰে স্থানীয় ৰাইজে ষ্টিফান টেনৰ ৰিপৰ্ট কাট নিউজ সময় এটি বাণিজ্যিক বিৰতিৰ Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত
আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল এই দশা হৈছে ধনশিৰি খেলপথাৰ মাটিৰ পুৰা কৰাকে ধৰি লাগতিয়াল ক্ৰীড়া ভৱনৰ নিৰ্মাণৰ প্ৰস্তাৱ আছিল কিন্তু আজি এবছৰে সম্পূৰ্ণ হৈ উঠা নাই নিৰ্মাণ কাৰ্যসমূহ এই সন্দৰ্ভত স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি আংলং জিলা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই কোনো খৰতকীয়া ব্যৱস্থা নোলোৱা দেখি ক্ষোভিত হৈছে একাংশ ধনশিৰি নিবাসী 2018-19 বৰ্ষৰ পুঁজি বিত্ত মন্ত্ৰীৰ বিশেষ পুঁজিৰ অধীনত ধনশিৰি এলেকাত 10 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও কাৰ্যৰ ভিতৰত 5 লাখ টকীয়া আছিল ধনশিৰি খেলপথাৰৰ নিৰ্মাণৰ যদিও এই নিৰ্মাণৰ কাম এবছৰ ধৰি সম্পন্ন হৈ উঠাৰ কোনো উমঘাম ৰাইজে পৰিলক্ষিত হোৱা নাই ভালদৰে আপুনি প্ৰত্যক্ষ কৰক এইখনে সেই 5 লাখ টকীয়া খেলপথাৰ প্ৰায় আৰম্ভণি পৰ্যায়তে আছে খেলপথাৰখন 60-70 হাজাৰ মান ব্যয় কৰি প্ৰাৰম্ভ কৰা খেলপথাৰখন এইদৰে পৰি আছে প্ৰায় এবছৰ ধৰি কেতিয়া সম্পন্ন হ'ব ক্ৰীড়াৰ ক্ষেত্ৰত ধনশিৰি সমষ্টিবাসীক অনুপ্ৰেৰণা তথা উৎসাহ যোগাবৰ বাবে নিৰ্মাণৰ কাম হাতত লৈ এইদৰে অৰ্ধ সমাপ্তি অৱস্থাত পেলাই থোৱা খেলপথাৰখনে আজিৰ তাৰিখলৈকে কেইজন ক্ৰীড়া অনুৰাগী যুৱক নিৰ্মাণ কৰিলে তাৰ হিচাপ নিশ্চয় পৰিষদ চৰকাৰেহে দিব পাৰিব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ বকলিয়াস্থিত কাৰ্বি ইউথ ক্লাবত উলহ মালহেৰে আজি উদযাপিত হৈ যায় কাৰ্বি ইউথ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ 6 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপিত এই 6 সংখ্যক প্ৰতিষ্ঠা দিৱস সমাৰোহত কাৰ্বি ছাত্ৰ সন্থা তথা বেচৰকাৰী সংগঠনৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে বকলিয়াত আজি উলহ মালহেৰে উদযাপন হৈ যায় কাৰ্বি ইউথ ডেভেলপমেণ্টৰ 6 সংখ্যক প্ৰতিষ্ঠা দিৱস পুৱা 10 বজাত কাৰ্বি ইউথ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি কিৰণ তকবী সংগঠনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি হয় প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচী তাৰ পিছত প্ৰায় 11 বজাত সংগঠনটিৰ সভাপতি কিৰণ তকবীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত উপস্থিত ছাত্ৰ নেতা তথা বেচৰকাৰী সংগঠনৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে অতিথিসকলৰ পৰিচয় কৰোৱাই কাৰ্বি ইউথ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক ৰাহুল হানছে লাংফেৰৰ যুৱ ক্লাবৰ পৰা মোহন টেৰাং জিৰ্প বেচৰকাৰী সংগঠনৰ পৰা বাবু বে ৰুকাছেন কলেজৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুমিত কিলিং লাংফেৰ ইউথ ডেভেলপমেণ্টৰ লংকিৰি হানছে কাৰ্বি ইউথ ডেভেলপমেণ্টৰ কেন্দ্ৰীয় কমিটিৰ সদস্য তথা কৰ্মকৰ্তা কাৰ্বি ইউথ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ শাখা কমিটিৰ সদস্য তথা বিষয়ববীয়াসকলৰ লগতে কাৰ্বি আংলঙৰ অন্যান্য সামাজিক সংগঠনৰ বিষয়া তথা সদস্যসকল উপস্থিত থাকে ini pendidikan soklo ini tu makai mang lagi unity and development ini tu adok obe tar long juta tumban usonsi agutha ke campaign ke jor kon jumba aso ke mang ke jumpa aso song na ke pakai tapi ini tu hotel non mari tu 14 ta branch do all Karbing long and West Karbing long non ke bang jilang ko nang pili claim konsia son ke mang son pili man ke bang ji ke mang son ini tu nalo un hedong BJP सरकार के चारे तुम चिदियन से नंबर दिला पुठार अबिल पापास दे लो असी Karbing long along के अमित शाह के पु एग्जाम ते तु दसी के बांग जिलांगा नि जोंसी Karbing long along पुपिने अहुल के चुदु दो पुलते लाके तक के चारे बम सरकार तुम में थांगा दाचे नंजी तापे मिली तुम सोंग पेन के आंसो से कचे सोंग पांग तांग जुंजी कुछ मिली तुम हिन पेन पांगागी আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ